নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় আন এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ আছোঁ চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আছেনে নাই এইটো আপুনি কিদৰে চাব। ইয়াৰ বাবে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব, অৰ্থাৎ আপুনি গুগলত চাৰ্চ কৰিব লাগিব PMAY, দেখিছে PMAY জিপ, ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াৰ পিছতে দেখিছে এটা পেজ খোল খাইছে আৰু ইয়াত আপুনি দেখিছে মাজত চাব পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱেইট লিষ্ট এভেইলেবল হিয়াৰ যে দেখিছে আপুনি তাত ক্লিক কৰি দিব, অ'কে কৰি দিব। এতিয়া দেখিছে আৰু এটা পেজ খোল খাইছে, ইয়াত আপোনাৰ প্ৰথমতে অল ষ্টেট, এতিয়া আপোনাৰ নিজৰ ৰাজ্যখন বাছনি কৰিব বিচাৰে, ইয়াত আপুনি আছাম দিব। ইয়াৰ পিছতে তলত চিলেক্ট দিছে, ইয়াত আপোনাৰ জিলাখন বাছনি কৰিব দিছে, ইয়াত আপোনাৰ যি জিলা হয় আপুনি বাছনি কৰি দিব। ধৰি লৈ মই দৰং দিলোঁ, আপোনাৰ নিজৰ জিলাখন আপুনি বাছনি কৰিব। ইয়াৰ পিছতে আপুনি তলত আপোনাৰ যিটো ব্লক আছে এই ব্লকটো আপুনি চিলেক্ট কৰিব। মই ইয়াত শিৱসাগৰ চিলেক্ট কৰিছোঁ আৰু ব্লকৰ পিছতে আপুনি আপোনাৰ গাঁও পঞ্চায়তৰ নাম আপোনাৰ যি হয় ইয়াত আপুনি চিলেক্ট কৰিব। ইয়াৰ পিছত আপুনি দেখিছে এটা কেপচা আছে 39-10, এইটো আপুনি বিয়োগ কৰিলে কিমান হ'ব, আপুনি ইয়াত এইটো এনচাৰটো ইয়াত দিব লাগিব। ইয়াৰ পিছত আপুনি ছাবমিট কৰি দিব। দেখিছে এটা পেজ খোল খাইছে। এতিয়া আপুনি এই যিটো লিষ্ট ওলাইছে তলত দেখিছে এখন লিষ্ট ওলাইছে, এই লিষ্টখন আপুনি ইয়াত ডাউনলোড PDF আকাৰত আপুনি ইয়াত ডাউনলোড কৰি ল'ব পাৰে, আৰু নহ'লে আপুনি যদি লিষ্টখন এনেকৈ চাব বিচাৰে ইয়াত চাব পাৰিব। প্ৰথমতে আপোনাৰ চিৰিয়েল নম্বৰ আছে, ডিষ্ট্ৰিক্ট নেম আছে, ব্লক পঞ্চায়ত নেম আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, বেনিফিচিয়াৰী নাম আছে, আপোনাৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, কেটেগৰী, এনেকৈ আপোনাৰ 6টামান ভাগ আছে। আপুনি ইয়াত আপোনাৰ নিজৰ নামটো চাই ল'ব পাৰিব। আৰু যদি আপুনি ইয়াত নিজৰ নামটো চাব নিবিচাৰে বা ইয়াত আপুনি যদি আমনি পায় তেতিয়াহ'লে আপুনি ইয়াত যিটো ডাউনলোড PDF বুলি অপশ্যন আছে তাত আপুনি ক্লিক কৰি আপোনাৰ ফাইলটো ডাউনলোড কৰি তাত আপোনাৰ চাব পাৰিব।